Hi guys, kau dia? Hi guys. Ki khasa kau dia? Moni khai asu. Ei duti pura ekdom dhori lose kandhe kandhe. Hello guys, good evening. আশা কৰিছো আপোনালোক সকলো ভালে আছে। মই জোৎস্নাই মোৰ অন্য একটি নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া বাজিছে সন্ধিয়া 7 আৰু ভাবিলো মই ভিডিঅটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰো। 1 ছেপ্টেম্বৰৰ দিনাখন মোৰ হাজবেণ্ডৰ বাৰ্থডে আছিল। মোৰ বিশেষ অসুবিধা হোৱাৰ বাবে মই ঘৰলৈ যাব নোৱাৰিলো আৰু বাৰ্থডেও সেলিব্ৰেশন কৰা নহল। কিন্তু নামঘৰতে এভাগ শৰাই দিয়া হ'ল আৰু আজি হৈছে 3 ছেপ্টেম্বৰ আৰু তেওঁ মোক আজি নিবলৈ আহিছে আৰু তেওঁৰ বাবে এটা মই কেক গুটাই থৈছিলোঁ আৰু আজি যেহেতুকে ঘৰলৈ যামগে সেয়ে কেকটো ইয়াতে কাটো বুলি ভাবিছোঁ আৰু আহকচোন কেকটো আমি কাটো। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday. হাজবেণ্ডৰ বাৰ্থডে বুলি তেওঁলৈ মই এটা ক্ষুদ্ৰতম উপহাৰ আনিছিলোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব। মই নথকা অৱস্থাত হাজবেণ্ডে কিমান ধুনীয়াকৈ ফুলকেইজোপাৰ যতন ল'লে আপোনালোককো বোলো দেখুৱাওঁ। এয়া দেখিছে কিমান ধুনীয়াকৈ বাঢ়ি আছে আৰু এয়া ইমান ধুনীয়াকৈ ফুলি আছে। ৰাতিপুৱা দেখিলে মনটো ভালেই লাগি যায়। গাইজ, কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল কাৰণ কৈছিলোঁ আপোনালোকৰ ঘৰলৈ আহিম বুলি আৰু ঘৰত আহি প্ৰায় ৰাতি নহয় আৰু সন্ধিয়া 8:30 বজাত পালোহি আৰু আহিবৰ টাইমত ইমানেই মনটো বেয়া লাগিলে কাৰণ 2-2.5 দিন ঘৰত থাকিলোঁ মাহঁতৰ লগত আৰু আহিবৰ টাইমত বহুত মনটো বেয়া লাগিলে, চকু পানী ওলাই আহিলে আৰু সেই টাইমত ভিডিঅ'টো কৰা নহ'ল। আহিও অলপ ৰুম চুম চাফা কৰিলোহি কাৰণ আৰু মহিলাগৰাকী যেতিয়া ঘৰত থকা নহয় তেতিয়া ৰুম চুমবিলাক চিজিল কৰি থোৱা নহয় কাৰণ হাজবেণ্ডটো ব্যস্ত থাকে ন, সেইকাৰণে চিজিল কৰিবলৈ সময় নাপায় আৰু আহি কৰি অলপ ৰুম চুম চাফা কৰিলোঁ আৰু চাফা কৰি ভিডিঅ' চিডিঅ' কৰা নহ'ল, মনটোও বেয়া লাগি আছিলে। আজি মৰ্ণিঙো ভিডিঅ' কৰা নহ'ল কাৰণ অলপ ব্যস্ত আছিলোঁ মানে কি ৰুম চুমবিলাক কালি ৰাতি অলপ চাফা কৰিছিলোঁ, আজিও অলপ চাফা কৰিলোঁ, কাপোৰ কানিবিলাকো ধুলোঁ, ধুই পখালি ৰ'দত দি মেলি তুলি চুলি গাৰু এইবিলাক ৰ'দত দিলোঁ, ৰ'দত দি মেলি এইবিলাক কামতে ব্যস্ত আছিলোঁ, সেয়ে কোনো ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো কৰোঁ আৰু আপোনালোককো কথাকেইটা কওঁ। ভিডিঅ' কৰিছোঁ তোমালোকক। ব'লা ব'লা এনেকৈ কেনেকৈ দেখিবা আকৌ তোমালোক ওলালে পিছত দেখিবা ব'লা। এই পোৱালি দুটাৰ লগত মই ৰাস্তালৈ ওলাই আহিছোঁ, এইটোও খুব ভাল পাইছে। ইমান গৰম পৰিছে আৰু এইকেইদিন ঘৰলৈ আহিলোঁ যদিও মই ওলাই অহা নাছিলোঁ, ভাবিলোঁ অকণ ওলাই আহোঁ, ৰ'দটো সোমাই দিছে আৰু বতাহ মাৰি আছে, ভাল লাগিছে। দুইটাৰ লগতে খোজকাঢ়ি ওলাই আহিছোঁ, দেখুৱাই যাম আপোনালোকক। ধুনীয়া লাগিছে ন? এই দুটি গৈ আছে পুৰা মটৰি খাই আমাৰ গছতে আছিলে, ছিঙি দিলোঁ সিহঁতক। গৰমত ভিতৰত সোমাই থাকি ভাল নালাগে, এইকেইদিন আহি ভিডিঅ' কৰা নহ'লেই। এইকেইদিন ঘৰলৈ আহি ভিডিঅ' কৰা একো নহ'লে কাৰণ ব্যস্ত আছিলোঁ অলপ আৰু কালি আমাৰ ঘৰতে এভাগ কৰ্ম আছিলে, সেইবাবেও কোনো ভিডিঅ' কৰা নহ'ল, তাৰ কামতে ব্যস্ত আছিলোঁ আৰু আজি অকণমান
চব কাম বন কৰি আজৰি হৈছে আৰু মোৰ গাটো অকণমান ভাল লাগি থকা নাই আৰু এইকেইদিন ইমান গৰম পৰিছে সেইকাৰণে গাটো কিবা জ্বৰ নিচিনা অনুভৱেই হৈছে আৰু শুবও পৰা নাই সেইকাৰণে ভাবিলোঁ এই অকণমানি পোৱালি দুটাৰ লগতে অকণমান ৰাস্তালৈ ওলাই যাওঁ সিহঁতে মধুৰি খাওঁ বুলি ক'লে মধুৰিও ছিঙি দিলোঁ আৰু এতিয়া সেইখিনি অকণমান ওলাই আহিছিলোঁ এতিয়া আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ এই দুটি পূৰা একদম ধৰি লৈছে কান্ধে কান্ধে বায়েক ভায়েক নে ককায়েক ভনী কোন ডাঙৰ অঁ দুইটাই সমান চাই দিয়া চাইকেল আহিছে হাই গাইজ কৈ দিয়া কি খাইছা কৈ দিয়া পকলি নাই হাতত শেষ হৈ গ'ল পকলি ভাগৰ কি অঁ পুখুৰী কি আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব